সফল মানুহে না কাৰোবাক সৰু কৰে না কাৰোবাৰ ওচৰত সৰু হ'ব বিচাৰে। এই পৃথিৱীখন আজব। যি মানুহে সফল হ'ব নোৱাৰে তাক লৈ মজা কৰে আৰু যি ব্যক্তি সফল হৈছে তাক হিংসা কৰে। এইটো কেনে জীৱন? কিছু মানুহ বাচি থাকিও মৰি গৈছে আৰু কিছু মানুহ মৰি যোৱাৰ পিছতো অমৰ হৈছে। মানুহে কোনো মানুহক সন্মান নকৰে। মানুহে সন্মান কৰে প্ৰয়োজনক। প্ৰয়োজন শেষ তেন্তে সন্মানো শেষ। যি আপোনাক সঁচাকৈয়ে ভাল পায় তেওঁ আপোনাক সকলো ধৰণৰ কথা ক'ব। হ'ব পাৰে তাত আপোনাৰ ভাল লাগিব বা বেয়া লাগিব পাৰে, কিন্তু যিয়ে আপোনাক ধোকা দিব তেওঁ সকলো সময়ত আপোনাৰ ভালে ক'ব। সকলোকে আপোনাৰ মনত সিমানখিনিয়ে ঠাই দিয়ক যিমানখিনি তেওঁৰ মনত আপোনাক ঠাই দিব। নহ'লে এদিন আপুনি নিজেই কান্দিব, নহ'লে তেওঁ আপোনাক কন্দাব। খুচিতে থাকক সকলো সময়ত, কিন্তু কেতিয়াও সন্তুষ্ট নহ'ব। যদি জীৱনত সফল হ'ব বিচাৰে তেন্তে টকাক সকলো সময়ত পকেটত ৰাখক, মূৰত নহয়। মানুহ তাৰ ৰোজগাৰ হিচাপত গৰীব নহয়, মানুহ গৰীব হয় তাৰ প্ৰয়োজন হিচাপত। যিমান দিন আপোনাৰ লগত টকা থাকিব সকলোৱে আপোনাক সুধিব ভালে আছেনে। প্ৰতিটো ভাল পোৱা মানুহৰ পিছত কিবা নহয় কিবা স্বাৰ্থ অৱশ্যেই থাকে। এনেকুৱা মানুহ নাই যিয়ে আপোনাক খুব ভাল পায় কিন্তু তাৰ পিছত কোনো স্বাৰ্থ নাই। পৃথিৱীত আটাইতকৈ বেছি যি কথাটোৱে মানুহৰ স্বপ্ন নষ্ট কৰিছে সেইটো হ'ল মানুহে কি ক'ব। যেতিয়া মানুহ অশিক্ষিত আছিল তেতিয়া পৰিয়াল একেলগে আছিল, আৰু আজি প্ৰতিটো ভাঙি যোৱা পৰিয়ালত আছে শিক্ষিত মানুহ। জন্মৰ পৰা ভাঙি যোৱা সম্পৰ্ক নতুনকৈ গঢ়ি উঠে যেতিয়া ওচৰত থকাজনৰ তাত আপোনাৰ কাম থাকে। নিজৰ ব্যৱহাৰ এনেকুৱা কৰা উচিত যেতিয়া ওচৰত থকাজনক কোনোবাই আপোনাৰ কথা ক'লেও বিশ্বাস নকৰে। নিজৰ সফলতাৰ অহংকাৰ কেতিয়াও নিজৰ মা দেউতাক নেদেখুৱাব, কাৰণ তেওঁলোকে নিজে হাৰি আপোনাক জিকাইছে। যদি আপুনি জীৱনত অন্য মানুহৰ মনত প্ৰিয় হ'ব বিচাৰে তেন্তে সকলোতকৈ বেছি আপুনি, তাৰ পিছত আমাৰ আৰু সকলোতকৈ কম মই শব্দটো ব্যৱহাৰ কৰিব। এই পৃথিৱীত কোনেও কাৰো দুখ নুবুজে। মানুহে লাজটোক কবৰত ৰাখি নিজৰ মানুহেই সোধে আৰু কিমান দেৰি লাগিব। পৃথিৱীৰ দুটা আটাইতকৈ কঠিন কাম হ'ল মাৰ মমতা আৰু দেউতাৰ ক্ষমতাৰ আন্দাজ কৰা। যদি কোনোবা মানুহে আপোনাক খং তুলি থাকে তেন্তে বুজিব তাৰ কাষত আপুনি এটা খেলনা মাত্ৰ। মনৰ মাজত যি আছে চিধা চিধিকৈ কৈ দিয়ক, কাৰণ সত্য ক'লে মীমাংসা হ'ব কিন্তু মিছা ক'লে দূৰত্ব বাঢ়িব। যদি কোনোবাই আপোনাক ইগনোৰ কৰে তেনেহ'লে মন বেয়া নকৰিব। মনত ৰাখিব মানুহে নিজতকৈ দামী বস্তুবোৰক ইগনোৰ কৰি থাকে। ভুল হৈ গ'লে সেইটো স্বীকাৰ কৰিবলৈ আৰু ভুল ৰাস্তা এৰি দিবলৈ কেতিয়াও দেৰি নকৰিব, কাৰণ যিমান দূৰলৈ আপুনি যাব তাৰ পৰা ঘূৰি আহিবলৈ সিমান কঠিন হ'ব। পৃথিৱীত মাত্ৰ মা দেউতাই আছে যিয়ে আমাক বিনা স্বাৰ্থই ভাল পায়। বাচিবলৈ হ'লে সেই মমবাতিডালৰ দৰে বাচি থাকক যিয়ে ৰজাৰ ঘৰত যিমান পোহৰ দিয়ে গৰীবৰ ঘৰতো সিমান পোহৰ দিয়ে। যি ভাগ্যত আছে সেইবোৰ আপোনাৰ ওচৰলৈ গুচি আহিব, যি ভাগ্যত নাই সেইবোৰ আপোনাৰ ওচৰলৈ আহিও গুচি যাব। যদি হাঁহি থাকে তেন্তে সকলোৱে আপোনাৰ ওচৰত থাকিব, তাৰ বাবে কন্দাক চকুৱেও ঠাই নিদিয়ে। যদি আপোনাক কোনোবাই সৰু বুলি গণ্য কৰিব বিচাৰে তেন্তে আপুনি তাতকৈ বহুত ওপৰত আছে। যাৰ মাজত আত্মবিশ্বাস কম থাকে সিহঁতে অন্যক সৰু কৰিব বিচাৰে। আপোনাক কোনেই মনত ৰাখিব এই ভিৰে ভৰা পৃথিৱীত? মানুহে বিনা স্বাৰ্থত ঈশ্বৰকো মনত নকৰে। যদি আপুনি কাৰোবাক ধোকা দিবলৈ সমৰ্থ হয় তেন্তে নাভাবিব ওচৰৰজন বুৰ্বক আছিল, বৰং এইটোৱেই ভাবক তেওঁ আপোনাক কিমান বিশ্বাস কৰিছিল। নিজৰ বয়স আৰু টকাৰ কেতিয়াও অহংকাৰ নকৰিব, কাৰণ যিবোৰ হিচাপ কৰিব পাৰি সেইবোৰ এদিন শেষ হ'বই। মই টকাক কৈছিলো তুমিতো এটা কাগজৰ টুকুৰা। টকাই হাঁহি কৈছিল হ'ব বাৰু মই কাগজৰ টুকুৰা, কিন্তু এতিয়ালৈ মই ডাষ্টবিন দেখা নাই। মানুহে কয় আমাৰ কাষত যদি টকা থাকিল হৈ আমি কিছু কৰি দেখুৱালো হৈ, কিন্তু টকাই কয় তুমিতো কিছু কৰি দেখুওৱা তেতিয়াহে মই আহিম। জীৱনত কাকো কেতিয়াও বেকাৰ বুলি নাভাবিব, কাৰণ বন্ধ ঘড়ীটো দিনত দুবাৰ শুদ্ধ সময় দি থাকে। সৰু থাকোঁতে সকলোতকৈ বেছিকৈ কোৱা প্ৰশ্ন ডাঙৰ হৈ কি কৰিব বিচাৰা, তাৰ উত্তৰ আজিহে পালো আকৌ সৰু হ'ব বিচাৰো। এই পৃথিৱীত টকা ইমান তললৈ কেতিয়াও নামিব নোৱাৰে যিমান তললৈ মানুহ টকাৰ কাৰণে নামিব পাৰে। আজিকালি জীৱনটো হৈ গৈছে লৱণৰ দৰে, মানুহে প্ৰয়োজন মাত্ৰ ব্যৱহাৰ কৰে। তো বন্ধুসকল, কেনেকুৱা লাগিল ভিডিঅ'টো? যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এই ভিডিঅ'টোত এটা লাইক দিব আৰু এই ভিডিঅ'টো আপোনাৰ সমস্ত বন্ধুবৰ্গৰ হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰিব। থ্যাংকস ফৰ ৱাচিং।